Hello friends, welcome to my YouTube channel Romanji Vlogs. আপুনি যদি প্ৰথমবাৰ মোক দেখিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লওক। বলক আজি ভিডিওটো আৰম্ভ কৰো। Hello friends, আজি ভিডিওটো হল না এতিয়া নকওঁ। প্ৰথমতে বাঁ এটা কাটিলে আপুনি ভিডিওটো চাই থাকক আগত গম পাই যাব। ফাইনালি বাঁহ কাটি হ'ল আৰু এয়া দেখিবলৈ পাইছে বাঁহ পিচ কৰি থৈছোঁ মানে কি হ'ল গৰুৱে জেওৰা ভাঙিছে এয়া গৰু দেখিছে সোমাইছে আৰু এফালেও দুটামান গৰু গৈছে তাৰপিছতে এতিয়া কঠীয়া পেলাবলৈ সময় হ'ল কঠীয়াৰ তলিৰ কাৰণে জেওৰা গুঠিব লাগিব আৰু জেওৰা দিম হেডখত জেওৰা ভাঙিছে এয়া গৰু সোমাইছে আৰু ইয়াৰ লগতে দুটামান হেল্পাৰ আছে তাৰপিছতে এয়া বাঁহ কাটিলোঁ বাঁহ এতিয়া ফালিম কামি বনাম তাৰপিছত জেওৰা দিম বাঁহ ফালি হ'ল যিকেইটা গোটা বাঁহ আছিলে সেইকেইটা ফালি হৈ গ'ল আৰু এতিয়া খুচি মেলিয়ে হৈ গ'ল এই খুঁটি এইটো এতিয়া জোঙালি আছোঁ আৰু এতিয়া ইমানখিনি জোঙালি হৈছে আৰু এতিয়া এইকেইটা জোঙালি কামি ফালি পেলাই আৰু জেওৰা দিম জেওৰা মানে এতিয়া বহুত গৰু সোমাই গৈছিলে অথনি দেখিছিলোঁ পোৱালি সৰু ল'ৰা এটাক দি পেলাই উলিয়াই কৈ আছোঁ গৰুবিলাক কঠীয়া তলিটো এতিয়া জেওৰা দিবলগীয়া হৈছে নহ'লে বহুত মানুহে কঠীয়া পাৰিলেও এতিয়া আৰু জেওৰা নিদিলে আৰু জেওৰা নহ'লে চেচ কৰি মানে গৰুৰ কাৰণে উপায় নাই মাথা বেয়া হৈ গৈছে তো মোৰ এই খুঁটি জোঙালি হ'ল খুঁটি জোঙালি পুতিলোঁ পুতি পেলাই এতিয়া কামি লগাবলৈ বাকী আছে কামি লগালে জেওৰা কমপ্লিট হৈ যাব এই দেখিবলৈ পাইছে মই খুঁটি পুতি থৈছোঁ কামিও ফালিলোঁ ফালি ইমান ডোখৰ জেওৰা এতিয়া বম জেওৰা বোৱাৰ পাছত আৰু গৰু সোমাবলৈ কোনো চান্স নাই এই দেখিবলৈ পাইছে জেওৰা এয়া আমাৰ চাহো আহি গ'ল চাহ জেওৰা দি আছোঁ কাম কৰি আছোঁ মায়ে চাহ আনি দিছে এয়া চাহ লাল চাহ আৰু ইয়াৰ লগতে বিস্কুট আছে পতঞ্জলি বিস্কুট দেখিবলৈ পাইছে এয়া চাহ খাই লৈ আকৌ জেওৰাত লাগিব লাগিব হেল্ল' ফ্ৰেণ্ডছ এয়া মোৰ জেওৰা দিয়া হৈ গৈছে দেখিবলৈ পাইছে আপোনালোকে মোৰ জেওৰা দিয়া হৈ গৈছে কেনেকুৱা লাগিছে জেওৰা বোৱা জেওৰাখন হৈ গৈছে
এতিয়া গৰু সোমাবলৈ কোনো চান্স নাই, বোৱা হৈ গৈছে, নি তাত লগাই দিম যোনডোখৰত ভঙা হৈছে। আৰু এতিয়া বৰষুণো আহিছে, ঘৰৰ ফালে পলাব লাগিব। অলপ পাছত আহি এই বোৱা জেওৰাখন আমি য'ত ভাঙিছে তাত লগাই দিম। দেখিবলৈ পাইছে, ভিডিঅ' চাই থাকক আগলৈ। দেখিবলৈ পাইছে বোৱা জেওৰাখন গৰুৱে জেওৰা ভাঙিছিলে তাত লগাম বুলি কৈছিলোঁ। এইডোখৰত গৰুৱে জেওৰা ভাঙিছিলে, এইডোখৰৰ পৰা এইডোখৰলৈকে দেখিবলৈ পাইছে পুৰণি জেওৰাখন ইপাৰে আছে, তাত জেওৰা ভাঙিছিলে। এইডোখৰৰ পৰা এইডোখৰলৈকে জেওৰাখন লগালোঁ, এইডোখৰৰ পৰা এইডোখৰলৈকে জেওৰাখন লগালোঁ। তাৰপাছতে এতিয়া গৰু সোমাবলৈ চান্স নাই আৰু, মানে কম আছে চান্স। আৰু এইফালেও অৱস্থা নাই, এইফালে ঢেলেক পেলেক কৰি আছে জেওৰা, একেবাৰে অৱস্থা নাই, একদম পুৰণি জেওৰা। এইডোখৰৰ পৰা সেইডোখৰলৈকে জেওৰা দিব লাগিব। গৰু দেখিছেনে, গৰু সেয়া এজাক আছিলে, মই খেদিলোঁ। আৰু এইডোখৰৰ পৰা এইডোখৰলৈকে জেওৰা দিব লাগিব, নহ'লে একেবাৰে অৱস্থা নাই। ইয়াত দেখিবলৈ পাইছে কেনেকুৱা, একেবাৰে এইডোখৰত একেবাৰে নাই, এইডোখৰত একদম ঢেলেক পেলেক, অকণমান ঠেলা মাৰি দিলে চেচ আৰু। সেইয়া গৰু দেখিছেনে, সেই গৰু এইডোখৰলৈকে আমাৰ ৰাস্তাত, পকা ৰাস্তাতে কাষতে জেওৰা দি আছোঁ এইডোখৰত। এইফালে গাড়ী দুখন মানুহ আহিছে আৰু এইখন আমাৰ গেট, এইফালেদি আমি ঘৰলৈ যাওঁ। আৰু এতিয়া সময় আপোনাৰ বহুত 3:30মান হৈ গ'ল। গা পা ধুই আপোনাৰ লগত কথা পাতিম। হেল্ল' ফ্ৰেণ্ডছ, গা পা ধুলোঁ, গা পা ধুই চাহ কাপ খাই আৰু এতিয়া বহি আছোঁ। আৰু এতিয়া সময়ো বহুত হ'ল, আপোনাৰ কিমান হ'ল সময়? 4:30 সময় হৈছে আপোনাৰ 4:30। দোকানৰ ফালেও যাবলগীয়া আছে, মানে চব্জি বজাৰ কেইটামান কৰিবলগীয়া আছে, ঘৰত চব্জি নাই। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আৰু আপুনি যদি মোক প্ৰথমবাৰ দেখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লওক। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই, টাটা, লাভ ইউ অল।